Hello guys, welcome back to my YouTube channel. আৰু আজি এটা নতুন ভিডিও লৈ আপোনালোকৰ মাজলৈ আহিছো। তো ভিডিওটো চাই কেনেকুৱা পাই জনাব আৰু ভিডিওটো শেষলৈকে চাই থাকিব, তেতিয়াহে আপোনালোকে বুজি পাব যে মই কি বনাই আছো। আৰু মই বনোৱা নাই দেই, হাজবেণ্ডে বনাইছে। আৰু ইয়াত ধুনীয়াকৈ নাৰ মাছ আৰু নাৰ মাছত হালধি, মান ধনিয়া আৰু কেইটামান জলকীয়া দি দিয়া হ'ল। আৰু এই গুটিখিনি সানিব অকণমান, মানে মানচিগুটৰ তেল দিব আৰু তেল দি পেলাই গোটেইখিনি মিক্স কৰি আৰু কলপাতখন দি বান্ধি দিব। আৰু নিমখো দিয়া হৈছে দেই, ইয়াত কিন্তু নিমখো দিয়া হৈছে আৰু সকলোবোৰ এনেকৈ বান্ধি দিয়া হ'ব কলপাতেদি মেৰিয়াই। আৰু মই এইটো মানে বস্তু নাখাওঁৱে, মানে আগৰ পৰাই ছোৱালীৰ পৰাই নাখাওঁ, মানে মই কিবা এটা বেয়া পাওঁ, কিন্তু মানে কি নাজানো আজি ভাবিছোঁ খাম। আজি চবেই কৈ ইমান ধুনীয়া লাগে, ইমান টেষ্টি লাগে এনেকৈ খাবলৈ, কিন্তু মই মানে সোৱাদ নাপাওঁ কিবা। আমাৰ ঘৰত আগতে বনাই আইতাই, তেতিয়াও মই নাখাওঁ, আৰু এবাৰ ভাবিছোঁ খাম। আৰু ইয়াত দেখিছে কেনেকৈ টাৱাখনত ধুনীয়াকৈ দি দিছে আৰু এটা চৰিয়া দি ঢাকি দিছে, কাৰণ কি আমি জুই লগাম। কেনেকুৱা লাগিছে গৰম, মোৰ বিৰাট মানে কেনেকুৱা গৰম লাগিছে। ঘৰত ফেন চলি আছে যদিও একদম কাম দিয়া নাই, একদম মানে অৱস্থা বহুত বেয়া গৰমত। আৰু হ'লেও হাজবেণ্ডে আজি মাছ আনিলে, নাৰ মাছ, তো দেখিলে আপোনালোকক দেখালোঁ কেনেকৈ তেওঁ পাতত দিছে। আৰু এতিয়া বনাইছে ধুনীয়াকৈ নেমু তৰকাৰী দি, নেমু দি পেলাই মানে মাছ বনাইছে। আৰু যিহেতু বিৰাট গৰম আৰু গৰমত অলপ টেঙা টেঙা দি খাব মন যায়, বেলেগ টেঙা একো নাছিল আমাৰ ঘৰত, তো নেমু আছিলে, ভাবিলোঁ নেমু দি মাছ, মানে নেমু দি তৰকাৰী বনাম, তাত মাছ দি দিওঁ। তো তেনেকৈ তৰকাৰীখন বনোৱা হৈছে, তো উতলি আছে আৰু এইফালে মাছ কেইটামান আছে। তো এই মাছকেইটাও ভাজিব লাগিব, তো ভাতকেইটাতো খাবই লাগিব, গৰম হ'লেওতো ভাত লাগেই। আৰু সেইকাৰণে তো আজি ভিডিঅ'টো কেনেকুৱা পাইছে জনাব। বিশেষ একো দেখাব পৰা নাই, যিমানখিনি দেখাইছোঁ তিমানখিনি জনাব। আৰু কাপোৰ কানি একদম যি পাওঁ ফটা চিয়া তাকেই পিন্ধিছোঁ, মানে ইমান গৰম, মানে ভাল চাল কাপোৰ পিন্ধিব মনেই নাযায়, গৰমতো ঘামিয়ে থাকোঁ। তো এতিয়া মই মাছ ফ্ৰাই কৰি লওঁ, তাৰপিছত লগ পাই আছোঁ। আৰু এয়া ৰেডি হৈ গ'ল পাতত দিয়া মাছ। আৰু কিছুমানে কয় হালধি পাতত দিলেও ভাল হয়, সঁচা কথা, হালধি পাতত বহুত ধুনীয়া হয়, মানে মোৰ মানুহজনেও কৈছে বহুত বোলে সোৱাদ লাগে খাবলৈ। আৰু হালধি পাত আমাৰ ইয়াত নায়েই নেকি নাজানো। আৰু এয়া দেখিছে কলপাতত দিয়া হৈছে আমাৰ, তো খুলিছে, এয়া দেখি ধুনীয়া লাগিছে কিন্তু দেই। মানে আজিকালি কি হ'ল জানে, এই যে ভিডিঅ'বিলাক চাই থাকোঁ ইউটিউবত আৰু মানে ফেচবুকত, এইবিলাক দেখোঁ যে, আৰু দেখি মানে বিৰাট ধুনীয়া লাগে। আৰু ভিডিঅ'বিলাক চাওঁ কাৰণে মানে লোভ লাগি যায়তো, তো ময়ো আজি খাই দিওঁ ধুনীয়াকৈ। আৰু এয়া ফ্ৰাই মাছ, আৰু এয়া তৰকাৰী, নেমু দিয়া তৰকাৰী, এটা আলু দিয়া হৈছিলে আৰু তাত মাছ কেইটামান দি দিছোঁ। আৰু এয়া ফ্ৰাই মাছ, আৰু মই লগতে বহি লৈছোঁ আৰু হাজবেণ্ডো বহিছে। আৰু আজি ভিডিঅ'টো ইয়াতে সামৰিছোঁ, লগ পাম অন্য এটা ভিডিঅ'ত, বাই বাই।